বিশ্ববিদ্যালয়ৰ আমাৰ যিটো গোসাইগাঁৱৰ চৌহদ আছে, ইয়াত দুটা আমাৰ কেন্দ্ৰ আছে। এটা আছে আমাৰ কৃষি গৱেষণা কেন্দ্ৰ আৰু এটা আছে কৃষি বিজ্ঞান কেন্দ্ৰ। এই দুইটা অনুষ্ঠান থকা আমি চৌহদত আজি উপস্থিত হৈ এখন আমি সভা অনুষ্ঠিত কৰিলোঁ। সভাখন আছিলে আমাৰ চেৰিমনিয়েল চিড এণ্ড প্লেণ্টিং মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন। এইবাৰ আমাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ যিজন মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াই এটা আদৰণীয় পদক্ষেপ লৈছে যে আমি কৃষিৰ বতৰ আৰম্ভ হোৱাৰ আগতেই, ধৰক আমাৰ এতিয়া খাৰিফ বতৰ এতিয়া চলি আছে, খাৰিফ বতৰত আমি কি কি শস্য কৰিব পাৰোঁ। এতিয়া আমাৰ ধান চলি আছে, ধানৰ লগতে এতিয়া আমাৰ মগুমাহ বা অৰহৰ বা আমি ব্লেক গ্ৰাম যিটো মাটিমাহ, এইবিলাকৰ খেতি এতিয়া আমি আৰম্ভ কৰিম আগষ্টৰ 15 তাৰিখৰ পাছৰ পৰা। গতিকে খেতিৰ ঠিক আগে আগে আমি কৃষকসকলৰ মাজত এই খেতিটোৰ বিষয়ে সজাগতা অনাৰ বাবে আমি এটা চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা পদক্ষেপ হাতত লৈছোঁ। তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু সেই সুযোগতে আমি আজি এই চৌহদত আমাৰ এই গোসাইগাঁৱৰ যিটো তেলিপাৰা চৌহদত আমি সমবেত হৈ আমি এটা চেৰিমনিয়েল চিড ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ। প্ৰায় 100 গৰাকী কৃষকক আমি 2 বিঘা মাটিত খেতি কৰিব পৰাকৈ 6 কেজিকৈ আমি ব্লেক গ্ৰামৰ চিড দিলোঁ তাৰ মাটিমাহৰ খেতিৰ কাৰণে। আৰু লগতে আমি প্লেণ্টিং মেটেৰিয়েল দিছোঁ, আমি কোকোনাট দিছোঁ, এৰিকানাট আৰু নাৰিকল, তামোল আৰু আছাম লেমন, এইকেইটা বস্তু আমি দিছোঁ যাতে আমি অসমত যিটো উদ্যান শস্যৰ খেতিৰ প্ৰতি আমাৰ কৃষকসকলক আমি আকৰ্ষিত কৰিব পাৰোঁ, তেওঁলোকক অনুপ্ৰেৰণা দিব পাৰোঁ। তাৰ কাৰণে আমি এইকেইটা পুলিও আমি তেওঁলোকক এই ডিষ্ট্ৰিবিউশ্যনৰ লগতে দি দিছোঁ। আৰু আশা কৰিছোঁ যে এই অনুষ্ঠানৰ যিটো আমি পদক্ষেপ হাতত লৈছোঁ তাৰ দ্বাৰা আমাৰ কৃষকসকল যথেষ্ট উপকৃত হ'ব। আমি এইটো যে মাহজাতীয় শস্যৰ ওপৰত কথা কৈছোঁ, ভাৰতবৰ্ষত এতিয়াও আমি মাছ, যদিও ভাৰতবৰ্ষৰ লাৰ্জেষ্ট প্ৰডিউচাৰ, লাৰ্জেষ্ট কনজিউমাৰ এণ্ড লাৰ্জেষ্ট ইম্পৰ্টাৰ ইন কেছ অফ পালছ, তথাপিও কিন্তু আমাৰ ভাৰতবৰ্ষ এতিয়াও বহুত পিছ পৰি আছে আমাৰ ঘাটি উৎপাদন, ডেফিচিট প্ৰডাকশ্যন ইন পালছত। অসমতো প্ৰায় 50% ওপৰত আমাৰ ঘাটি উৎপাদন। গতিকে আমাৰ ভাৰত চৰকাৰে এটা পদক্ষেপ লৈছে যে নেশ্যনেল পালছ মিছনৰ অধীনত আত্মনিৰ্ভৰতা ইন পালছ নামেৰে এটা প্ৰজেক্ট আৰম্ভ কৰিছে। আৰু তাৰ প্ৰজেক্টৰ মানে মেইন উদ্দেশ্যটো হৈছে যে আমি 2030-31 চনৰ ভিতৰত আমাৰ গোটেই ভাৰতবৰ্ষ পালছৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব। প্ৰায় 350 লাখ মেট্ৰিক টন আমাৰ পালছ প্ৰডিউচ হ'ব। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি যিটো প্ৰগ্ৰেম আমি হাতত লৈছোঁ ব্লেক গ্ৰামৰ চিড ডিষ্ট্ৰিবিউশ্যন, তাৰ লগত সামঞ্জস্য ৰাখি আমি এই প্ৰগ্ৰেমটো আৰম্ভ কৰিছোঁ। ধন্যবাদ।